हेलो एवरीवन কি খবৰ সকলোৰে ভালে আছে নিশ্চয় আজি ভাবিলো মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক মই মেকআপত কি প্ৰডাক্ট ব্যৱহাৰ কৰো আজি ভিডিওটোৰ জৰিয়তে আপোনালোকক মই দেখুৱাম সেলফ মেকআপতে হওক বা ব্ৰাইডাল মেকআপতে হওক আমি ফাৰ্ষ্ট মুখখন ক্লিন কৰি ল'ব লাগিব মুখখন ক্লিন কৰো বেবি ওয়াইপছ দি মুখখন ক্লিন কৰো তাৰ পিছতে ব্যৱহাৰ কৰো টোনাৰটো মই ব্যৱহাৰ কৰো লোটাছৰ আৰু যেহেতু মোৰ লোটাছৰ টোনাৰটোৰ এই মুখখনটো বেয়া হৈ গৈছে সেইবাবে মই এক্সট্ৰা এটা বটলত মই টোনাৰখিনি ভৰাই ৰাখি থৈছো তাৰ পাছত ব্যৱহাৰ কৰো আমি ময়শ্চাৰাইজাৰটো খুবেই ইম্পৰ্টেন্ট আমি মেকআপৰ ক্ষেত্ৰতেই বুলি নহয় আসলতে আমি সকলোৱে আমি ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিবই লাগে মাষ্ট বি আৰু এটো মই ব্যৱহাৰ কৰো লোটাছৰ ময়শ্চাৰাইজাৰ বহুত ধুনিয়া এটা ময়শ্চাৰাইজাৰ বিশেষকৈ মই ব্যৱহাৰ কৰি এটো খুব বেছি ভাল পাওঁ স্কিনটো বহুত গ্লো আনি দিয়ে এটো ময়শ্চাৰাইজাৰ তাৰ পিছত প্ৰাইমাৰ ব্যৱহাৰ কৰো মই পেকৰ প্ৰাইমাৰ হয় এটা খুব ধুনিয়া প্ৰাইমাৰ তাৰ পিছত কাৰেক্টৰ ইউজ কৰো এলেগাৰৰ কাৰেক্টৰটো খুব ধুনিয়া কাৰেক্টৰ আৰু ফাউণ্ডেশ্যন ব্যৱহাৰ কৰো মই পেকৰ লিকুইড ফাউণ্ডেশ্যন লিকুইড ফাউণ্ডেশ্যন আৰু এখন পেলেট হয় এখন ক্ৰীম বেছৰ হয় এটা ক্ৰীম ফাউণ্ডেশ্যন ইয়াত এখন পেলেট কিনলে আমাৰ সাধাৰণতে সুবিধা হয় যেহেতু ইয়াত কেইবাটাও সেট থাকে আমাৰ সকলোৰে স্কিন টোন বেলেগ আমি সকলোকে একেটা সেটে ব্যৱহাৰ কৰিব নোৱাৰো গতিকে এইখন কিনিলে আমাৰ বহুত সুবিধা হয় কাৰণ ইয়াত বহুত কেটা সেট একেলগতে আমি পাই যাম মই ফাউণ্ডেশ্যন ব্যৱহাৰ কৰো কৰে আৰু বিশেষ ব্ৰাছ কিডালটো খুবেই ইম্পৰ্টেন্ট আমাৰ মেকআপৰ ব্ৰাছ খুবেই ভাল লাগিবই কাৰণ ব্ৰাছ ভাল নহলে আমাৰ ব্লেন্ডিং ভাল নহয় আৰু মই ব্ৰাছ ব্যৱহাৰ কৰো ডিউকেয়াৰ ব্ৰাছখিনি হসাকৈ বহুত ধুনিয়া ব্ৰাছ হয় যেহেতু আছে বহুত দামী ব্ৰাছ আছে যেহেতু আমি অলপ কম প্ৰাইজত ভাল ব্ৰাছ পাওঁ আমি ডিউকেয়াৰ ব্ৰাছখিনি বহুত সফট হয় এডাল ডিউকেয়াৰ ব্ৰাছ হয় ডিউকেয়াৰ বহুত সফট হয় ব্যৱহাৰ কৰিবলৈ বহুত ধুনিয়া হয় এডাল ব্ৰাছ আৰু ব্যৱহাৰ কৰো মই অৰিফ্লেমৰো ব্ৰাছ আছে মোৰ ওচৰত অৰিফ্লেমৰ ব্ৰাছখিনিটো ভালেই আৰু যেহেতু ব্ৰাছ আমি বহুত ব্ৰেণ্ডৰ ব্ৰাছ আছে যে পেকৰ আছে বহুত ভাল ব্ৰেণ্ডৰ ব্ৰাছ আছে যেহেতু হেবিলাকৰ দামো বহুত বেছি বাবে মই বেছিভাগ ব্ৰাছ মই ডিউকেয়াৰ লৈছো 1300-1400 টকাত আপুনি ডিউকেয়াৰৰ 500ডাল মান ব্ৰাছ পাই যায় ব্যৱহাৰ কৰিবলৈ বহুত ধুনিয়া হয় গতিকে মই বেছি ব্ৰাছ ডিউকেয়াৰে ব্যৱহাৰ কৰো আৰু তাৰ পিছতে মই কম্পেক্ট ব্যৱহাৰ কৰো ফিটমি কৰো আৰু হুডা বিউটি আৰু ফিটমি এইকিটা কম্পেক্ট মই ব্যৱহাৰ কৰো আৰু ব্লাছ হাইলাইটাৰ কন্ট্ৰোৰ এইবিলাক ব্যৱহাৰ কৰো মই সুইচ বিউটিৰ এখন হাইলাইটাৰ পেলেট হয় ইয়াত ব্লাছাৰো আছে ইয়াত এটো ব্লাছাৰ ব্যৱহাৰ কৰো এটো হাইলাইটাৰটো খুব ধুনিয়া হাইলাইটাৰ হয় এটো দেখুৱাই দিছো বহুত ধুনিয়া শাইনিং মাৰি থাকে খুব ধুনিয়া এখন পেলেট হয় এখন সুইচ বিউটি আৰু কন্ট্ৰোৰো মই ব্যৱহাৰ কৰো সুইচ বিউটিৰ এখন কন্ট্ৰোৰ পেলেট ইয়াত কন্ট্ৰোৰ পেলেটখনতো আপোনাৰ হাইলাইটাৰ আছে কিন্তু মই এইটো হাইলাইটাৰ ইমান ব্যৱহাৰ কৰি ভাল নাপাওঁ গতিকে কন্ট্ৰোৰটো ব্যৱহাৰ কৰিবলৈ বহুত ভাল হয় ইয়াৰ এখন সুইচ বিউটিৰ কন্ট্ৰোৰ পেলেট আৰু আইশ্যাডো ব্যৱহাৰ কৰো আইশ্যাডো পেলেট মোৰ ওচৰত আছে 4খন মান আইশ্যাডো পেলেট মই দেখুৱাইছো এখন হয় ৰিভাৰ্চেলৰ আইশ্যাডো পেলেট এখন ৰিভাৰ্চেল বহুত ধুনিয়া ইয়াত বহুত কেটা কালাৰ থাকে ইয়াত শিমাৰী কালাৰো বহুত আছে গ্লিটাৰো বহুত আছে এখন পেলেটে মই বেছিভাগ মই মেকআপ কৰিবলৈ যাওঁতে এখন লৈ যাওঁ আৰু নিউ ইয়াৰ এখন মৰফি জেকলি হিলৰ এখন পেলেট ইয়াতো বহুত কেটা কালাৰ পায় বহুত ধুনিয়া হয় এইকিটা কালাৰ আৰু লিপষ্টিক ব্যৱহাৰ কৰো মই মই মেট লিপষ্টিকে বেছি ব্যৱহাৰ কৰো হাইলাইটাৰ লাগি থাকিলে এটো সুগাৰ লিপষ্টিক হয় বহুত ধুনিয়া কালাৰ পিংক আৰু এইবিলাক ৰেড আছে
লাইট ৰেড, ডাৰ্ক ৰেড লিপষ্টিকৰ কালেকশ্যন আছে মোৰ ওচৰত। মই মাত্ৰ আপোনালোকক এইকেইটাই দেখাইছোঁ। মই মেকআপ ফিক্সাৰ ইউজ কৰোঁ এডিএছ মেকআপ ফিক্সাৰটো মই ভাল পাওঁ ব্যৱহাৰ কৰি, ইউজ কৰোঁ মই। আৰু আইব্ৰ' বনাবলৈ মই আছে মোৰ ওচৰত এইটো হুডা বিউটিৰ এটা জেল, আৰু এইটো আছে আপোনাৰ মাৰ্চৰ এটা আইছেলি, এইটো পাউডাৰী হয়, আৰু এইটো জেল হয়। আৰু যিহেতু মই জেল ব্যৱহাৰ বৰ বেছি নকৰোঁ, পাউডাৰীটোৱে বেছি ব্যৱহাৰ কৰোঁ, কাৰণ পাউডাৰীটো ব্যৱহাৰ কৰিলে ব্লেণ্ডিং কৰিবলৈ অলপ বেছি সুবিধা পাওঁ, গতিকে মই পাউডাৰীটোৱে মাৰ্চৰ এইটোৱে ব্যৱহাৰ কৰোঁ। তো আজিলৈ এই ভিডিঅ'টোৰ জৰিয়তে মই ইমানেই দেখুৱালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। কমেণ্টটো আপোনালোকে মোক কৰিব, সঁচাকৈ আপোনালোকে কমেণ্ট কৰিলে বহুত বেছি ভাল লাগে। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ মই আগবাঢ়ি যাব পাৰোঁ। তেনেহ'লে আজিলৈ বাই বাই।